নমস্কাৰ মই ভানু শৰ্মা এয়া হৈছে কালজিৰাৰ তেল আৰু এই কালজিৰাৰ তেল আমাৰ চুলিৰ কাৰণে যথেষ্ট উপকাৰী বিশেষকৈ এই আমাৰ বহাগৰ সময়ত বহাগ বিহুৰ সময়ত আমাৰ ফাংগাছ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে সেয়েহে আমি কালজিৰা তেল ব্যৱহাৰ কৰিব লাগে কালজিৰা তেলত থাকে ভিটামিন A, C, B1, B2, B6 ফলিক এসিড আইৰণ আৰু জিংক আটাইকেইটা আমাৰ চুলিৰ কাৰণে উপকাৰী ই এন্টিফাংগাছ এন্টিবেক্টেৰিয়েল হোৱাৰ কাৰণে আমাৰ চুলিৰ গুৰিৰ যিবোৰ লেতেৰাসমূহ সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰে বীজাণুৱে আমাৰ আক্ৰমণ কৰিব নোৱাৰে চুলি পকাটো ই যথেষ্ট পৰিমাণে ৰোধ কৰে সেয়েহে আমি এই সময়খিনিত কালজিৰাৰ তেল ব্যৱহাৰ কৰাটো অতি আৱশ্যক আৰু কালজিৰাৰ তেল যদি আপুনি নাপায় তেতিয়াহ'লে বজাৰৰ পৰা আপুনি কালজিৰা লৈ আনিব কালজিৰাখিনি অকণমান আধা খুন্দা কৰি আপুনি নাৰিকল তেল বা অলিভ অইলত আপুনি সিজাই পেলাই সেই তেলো আপুনি কালজিৰা তেল হিচাপে ব্যৱহাৰ কৰিব পাৰে কৰি চাওকচোন খুব ভাল ফল পাব ধন্যবাদ